Hi everyone, স্বাগতম জনাইছোঁ মই আন এটা ব্লগলৈ। প্লিজ ভাল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ৰাতিপুৱা মই এনেকৈ ভগৱানক চাকি বন্তি জ্বলাই তুলসী গছত পানী দি আছোঁ। তুলসী গছত পানী দিলে বোলে গ্ৰহ গতি বোলে খণ্ডন যায়, আৰু যিহেতু কলিৰ যুগত বোলে ভগৱানক পূজা অৰ্চনা কৰিলে ফল পোৱা যায়, দুগুণে বোলে ফল পোৱা যায়। সেইকাৰণে মই ৰাতিপুৱা উঠিয়ে ভগৱানক চাকি ধূপ জ্বলাই মেলি ৰাতিপুৱা কাৰ্যসূচী কৰিছোঁ। গাড়ীখনকো পানী চানী মাৰি দিলোঁ। তাৰ মাজতে আকৌ ৰাতিপুৱা মই সেই মোৰ হাজবেণ্ডে কৰা বাৰীখনত এবাৰ চাওঁ কি কি লাগিছে। জিকা তিয়ঁহ লাগি আছে, বডিমাহ লাগি আছে। বজাৰৰ শাক পাচলি, সাৰ দিয়া শাক পাচলি চাবচোন, ফ্ৰিজত থ'লে আপুনি দুদিনতে বেয়া হৈ যায়, কিন্তু ঘৰৰ শাক পাচলিবোৰ আপুনি এসপ্তাহলৈকে সংৰক্ষণ কৰি থ'ব পাৰে। তাৰপিছতে পানী ধৰি পেলাই মই গৈ আছোঁ মোৰ মন পচন্দিদা কাম কৰিবলৈ। মোৰ মন পচন্দিদা কাম হ'ল মোৰ ফুলবোৰক পানী দিয়া। মই এই ফুলবিলাক ৰুইছোঁ, ধুনীয়াকৈ পানী দি আছোঁ, ধুনীয়াকৈ ফুল ফুলি আছে দেখিছেনে। যিহেতু গৰম বহুতেই দিছে, সিহঁতক পানী দি থাকিবলগীয়া হৈছে, মৰহি যোৱাৰ নিচিনা হৈছে। এই কেপচিকামৰ পুলিটো দেখিছেনে, খাই লৈ পেলাই গুটি দি দিছোঁ, নিজে নিজে হৈ গ'ল। তাৰপিছতে কেতিয়া লাগে বাৰু তাকে চাওঁ বাৰু। পানী দিয়া আৰম্ভ কৰিছোঁ, শেষ।